हेलो बंधुসকল আমি এতিয়া যাবলৈ ওলাইছো ৰঘুপতি চাবলৈ বহুত কামৰ মাজতো আমি যাব ওলাইছো ৰঘুপতি চাবলৈ আহি গ'লে আকৌ ডিউটি কৰিব লাগিব তথাপিও আমি যাব ওলাইছো ৰঘুপতি চাবলৈ আপোনালোকে চাই থাকক আমি দেখাই আছো আপোনালোকক মই ভিডিও বনাব फाइनली आमी आहि पालो टिकेट काउंटार टिकेट লৈ আছো আমি তিনিজনত আমি এতিয়া ভিতৰ পিনে যাম এইটো আছে কেএফসি আছে যে পল্টন বজাৰত গ্ৰেন্ড প্লাজা কোম্পানী বৰলে এটা ওপৰত আছে 5 ফ্লোৰ আমি এতিয়া লিফটত গৈ আছো চাও লিফট বিচাৰি আছো আমি 150 টকা Galaxy Palm How old are you? কোনো বেয়া বুলি ক'ব নোৱাৰে আমি খুব সুন্দৰকৈ চালো খুবেই ভাল হৈছে ফটোখন সিনেমাখনৰ বিষয়ে সিনেমা ধানবাৰী সিনেমা হাইলাইট পাল কি হালা আৰু আমাৰ অসমত নাচি বাকি কিন্তু ভাল লাগিছে কিন্তু এখন কিন্তু মানুহে যদি নাচায় লাইফৰ কাৰণে পুস্তাব লাগিব আৰু একো এটা হেৰি নাই মানে খুবেই ধুনীয়া চিনেমা আপোনালোকে যদি আহি আমনি লগা বস্তুটো অলপো নাই আমনিটো বাদে কেতিয়া হৈ যায় গমেই নাপায় চিনেমাটা গোটা কেতিয়া মানুহে ভাল হৈছে সকলো আহক ছাপোৰ্ট কৰা হ'লে ৰঘুপতি চাই এনেকুৱা ভাল লাগিছে নহয় ক'বৰ ভাষা নাই আৰু মানে আপোনালোকো যাব পাৰে অসমীয়া চিনেমা এইখন চিনেমা যেতিয়া তেওঁলোকৰ অকণমান হ'লেও লাভ হ'ব তেতিয়াহে নেক্সট ফিল্মখন বনাবলৈ সাহ পাব গতিকে প্ৰতিজন মানুহে যিমান চেষ্টা কৰি হ'লেও যাব লাগিবই আমি এতিয়া ডিউটিও কৰিছোঁ তথাপিতো দৌৰা দৌৰিকৈ গৈছোঁ প্ৰথম শ্ব'টিও চালোঁ প্ৰথম শ্ব'ত ইমান মানুহ নহ'ল গতিকে বাকী টাইমখিনিত সকলোৱে যাবলৈ চেষ্টা কৰক ফিল্মখন চাই আপোনালোকে নিজেই গম পাব আমি ক'ব নালাগে এনেকুৱা ধুনীয়া চিনেমা বনাইছে ৰবি শৰ্মা দাদাই মানুহজনক আমি লগো পাইছোঁ খুবেই ভাল তেখেত আৰু চিনেমাখন চাই মানে ইমানেই ভাল লাগিল আৰু চাই থাকিব মন গৈছে এনেকুৱা লাগিছে আৰু অকণমান দীঘল কৰিলে আৰু ভাল লাগিলে চিনেমাখন চাই ক'ব লাগিব গতিকে সকলো যোগ একেলগে যাওক চাওক চিনেমাখন অসমীয়া চিনেমা ক'তো নাপায়ে এই হিন্দী চিনেমা আহে যায় এই টিভিটোত পায় কিন্তু অসমীয়া সহজতে নাপাব আপোনালোকে বহুত মিছ কৰিব আপোনালোকে যদি নাযায় চিনেমাখন চাবলৈ গতিকে এতিয়া সময় আছে আপোনালোক যিসকলে চোৱা নাই তেওঁলোকে যাওক চিনেমাখন চাওক এইজন মানুহ ভাল লাগিল বহুত ভাল লাগিল দেই চবৰে ভাল হৈছে অভিনয় সলমান খান হৈছে